আচ্ছা জোৱাই একটা কথা কওঁ কি কথা ক বাবা মানে কথাটা হল মই ভাবি আছোঁ যে তই যি বেমাৰ হৈ আছে বাৰে বাৰে তো মই ভাবি আছোঁ যে তোৰ ওপৰত একটা ডাঙৰ ডাইনীৰ ছায়া আছে নেকি বাবা আপোনাৰ যি ইচ্ছা তাকে কওক কিন্তু আপোনাৰ বেটি তথা মোৰ পত্নীক কিন্তু আপুনি ডাইনী বুলি নকবি স্যার আপুনি যি চিকিৎসা কৰিব তো আমাৰ পৰা কিমান ফিজ ল'ব যেতিয়া আপুনি প্ৰথমবাৰ মোৰ তাত চিকিৎসা কৰিবলৈ আহিব তেতিয়া ৫,০০০ টকা তাৰ পিছত ছেকেণ্ডবাৰ আহোঁতে কিন্তু ফ্ৰী হয় হয় নেকি স্যার তেতিয়াহ'লে আজি মই আপোনাৰ তাত প্ৰথম আহিলোঁ কিন্তু মই আজি চিকিৎসা নকৰোঁ অহাকালি আহিম অহাকালি আপুনি মোক চিকিৎসা কৰিব কি ৰে দোকানৰ মালিক থাকাতো তই দোকানৰ মালিক গম নোপোৱাকে কেনেকে তই লেপটপ চোৰ কৰি লৈ গেল কি কম স্যার স্যার আপুনি তো পুলিশ আপোনাৰ তো বুদ্ধি জ্ঞান বেছি তাৰ পিছত আমাৰ এই চোৰৰ বুদ্ধি গিলা জানি আপুনি কি কৰিব স্যার আপোনাক একটা কথা কওঁ কি কথা ক মানে স্যার মোৰ কিন্তু ফেসবুকত 10টা ফেক একাউন্ট আছে তাতে মই কি কৰিব লাগে আৰু ফেচবুকৰ ওপৰত ধ্যান নিদিয়া অলপ কিতাপৰ ওপৰত মনোযোগ দে মানে স্যার আপোনাক ফেসবুকৰ একটা কথা কবা খুজিছিলাম ফেচবুকৰ কথা কিন্তু কি কথা ক মানে স্যার কথাটা হল যে আপুনি যে দিল্লী ৰাতি ৰাতি ৰিয়া নামৰ ছোৱালীক আই লাভ ইউ বুলি মেছেজ দে এই ৰিয়াটাও কিন্তু মোৰ একটা ফেক একাউন্ট হে কি রে খুৰা আপোনাৰ ভৰিত এই বোকা মাটি গিলা কি করে লাগি আছে আৰু নকবি ৰে বাবু আমি হলং কৃষক আৰু আমি খেতি কৰিবৰ কাৰণে পাথাৰত যাওঁ যাৰ কাৰণে আমাৰ ভৰিত কিন্তু বোকা মাটি লাগিয়ে থাকে হয় নেকি খুৰা চিন্তা নকৰিবি এইবাৰ ইলেকশ্যনত যদি মই ভোট জিকং তেতিয়াহ'লে কিন্তু মই আপোনাৰ খেতি কৰা খেতি পথাৰ গিলা কিন্তু টাইলছ পাৰিয়া দিম তাৰ পিছত আপুনি খেতি কৰিব গেলে কিন্তু আপোনাৰ ভৰিত বোকা নালাগিব